Hello everyone, happy Diwali to all of you. আৰু দেখিছেনে ধুনিয়াকে হাজি কাছি ৰেডি হৈ গলো যাবলৈ বুলি। Yeah, what? No, what? Then you don't do that. What I'm doing? I'm just capturing these moments. These are not good. Because after 5 years or 10 years, you will not be able to capture these moments, not. But if I save this video, if I upload this video in YouTube, Wait, then we are going to the hostel. You're not afraid. you can see your videos, like your granddaughters, grandsons can also see. After 10 years, be having granddaughter. Guys, আমি কথা পাতি আহি পাই গলো CV hostel, boys hostel আৰু ইয়াতে ইমান ধুনিয়াকে ডেকোৰেশনস কৰিছে আপোনালোকে দেখিব পাৰিছে এয়া বহুত ধুনিয়াকে কৰিছে আৰু সকলো ষ্টুডেন্টস আহি অলমোস্ট এটো হোষ্টেলতে আছে হি Hi Freddy. And they are my PhD mates like Sudem, then ifale Manash, then ifale ase Freddy, then ifale ase Bir, tarbisor Riu Karan. It didn't take Manas good. What? আৰু লাইটছবোৰ দেখিছেনে ইমান ধুনিয়াকে সজাই ৰাখিছে বয়জ হোষ্টেল হয় বাট গাৰ্লছ হোষ্টেলতকেও বহুত ভাল ডেকোৰেশনস কৰিছে আমাৰ গাৰ্লছ হোষ্টেলত ইমান এটা ভাল কৰা নাই মানে ইহঁতে বেছি ভাল কৰিছে হেতৰ হোষ্টেলৰ পৰা এতিয়া আমি আকৌ বেলেগ হোষ্টেললৈ গৈ আছো মানে অলপ চাও কেনেকে ডেকোৰেশনস কৰিছে আৰু ইফালে আহি পালোহি বেলেগ এটা হোষ্টেল ইমান ধুনিয়া লাগিছে কি কম আৰু আপোনালোকে ভিডিওতে চাই গম পাইছে কিমান ধুনিয়া লাগিছে Which hostel this one? Oye, hostel. ये कौन सा हॉस्टल है ये? What is this here? What is written here? এনেকুৱা লাগি আছে যেন দুৰ্গা পূজাত মানুহ যেনেকুৱা হয় তেনেকুৱা আমাৰ অনলি ইউনিভাৰ্চিটিৰ ভিতৰতে ইমান ষ্টুডেন্টস আছে আৰু এই তেওঁলোক আমি সকলো ষ্টুডেন্টস আজি দিৱালীৰ কাৰণে ধুনীয়াকৈ চবে ওলাই আহিছে আৰু এনেকুৱা ফিল হৈছে যেন আমি বেলেগত আছো এনেকুৱা লাগিছে যেন কেম্পাছৰ ভিতৰত নহয় যেন এনেকুৱা লাগি আছে Aku alinu ana sopahe Down. It will fall on your head How beautiful is this decoration right এবাৰ আমি আকৌ বেলেগ এটা হোষ্টেলত আহিলো চাওক না ইমান ধুনীয়া ডেকোৰেশনস কৰিছে কি কম আৰু এইফালে খাবলৈ দি আছে চাওচোন কি দিছে বাৰু এইটো হোষ্টেলৰ নেম হৈছে KMH কাঞ্চনজংঘা মেন্স হোষ্টেল ইমান ধুনীয়াকৈ ডেকোৰেশনস কৰিছে আমি আহি ফটো ক্লিক কৰিলো ভিডিঅ' ক্লিক কৰিলো আৰু এয়া মোৰ ফ্ৰেণ্ড ৰ'জ বেলকনি থকা এপিনে নেক্সট টাইম তাতে বহিম ফাৰ্ষ্ট ফ্লৰত বহিম কি কৰিবা ফাৰ্ষ্ট ফ্লৰত বহিম হাই কোৱা হাই মোৰ বোলে আজি সঁচাকৈ কেম্পাছটোত এটা বেলেগ এটাই ভাইবছ হৈ আছে পুৰা ফেষ্টিভ ভাইবছ হৈ আছে আৰু সঁচাই খুব ভাল লাগিছে বিছনিছ পাটকাই have to serve us
Because today there is mass ending in your hostel. It's a same food. No, not today. It's Not same. You can serve us. yeah. You can serve your food. Yeah. আৰু মই ফাইনেলি আহি মোৰ হোষ্টেল পালোহি ইমান ভাগৰ লাগিছে কি ক'ম আৰু হিলছ পিন্ধি কিনে পূৰা কেম্পাছত খোজকাঢ়ি আছিলোঁ লগৰখিনিৰ লগত আৰু আজি দিৱালী বুলি অলপমান ফুৰি দিলোঁ এণ্ড দিছ ইজ আৱাৰ হোষ্টেল কপিলি ওমেন্স হোষ্টেল এণ্ড মই এইটো ভিডিঅ' কৰিবলৈ একদম পাহৰি গ'লোঁ ওলাই যাওঁতে লৰালৰিকৈ ওলাই গ'লোঁ লগৰবোৰৰ লগত পটাপট পাহৰি থাকিলোঁ সেইকাৰণে তো এতিয়া মই দেখুৱাই দিছোঁ এতিয়া মই যাওঁ ৰুমত বাই বাই চি ইউ ইন দ্য নেক্সট ব্লগ আৰু নেক্সট পাৰ্ট আহি আছে